আনৰ ঘৰত হালোৱা খাটি জীৱন নিৰ্বাহ কৰিছিল মানুহজনে। আজি তেওঁ ৰাইজৰ এজন প্ৰিয় মানুহ হৈ পৰিছে। জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাওডাঙৰ জীৱনৰ নজনা কিছু কথা। মাতৃৰ সৈতে সৰুতে ঘৰে ঘৰে ভিক্ষা মাগিছিল বিপিন চাওডাঙে। সংগীতৰ অনুষ্ঠানৰ মাজতে কৈ গ'ল তেওঁৰ জীৱনৰ কিছু কথা, কেনেকৈ তেওঁক অসমৰ ৰাইজে তেওঁক জনপ্ৰিয় কৰি তুলিলে। ভাল লাগিব হয়নে? মই জানো আপোনালোকে মোক বেয়া পাব নোৱাৰে। কিয় বেয়া পাব নোৱাৰে? মোৰ গোটেই জীৱনৰ কথা আপোনালোকে জানে হয়নে? মই যেতিয়া সৰু হৈ আছিলো তেতিয়া মোৰ মাৰ লগত মই ঘৰে ঘৰে ভিক্ষা কৰিছিলো, ঘৰে ঘৰে ঢকা খাটিছিলো, ঘৰে ঘৰে হালোৱা খাটিছিলো। মই যেতিয়া সৰু আছিলো মোৰ লগত মই মাৰ লগত মই ভিক্ষা কৰি কৰি ঘূৰি ফুৰিছিলো। মোৰ কান্ধত এটা আছিলে ভিক্ষাৰ জুলুঙা, ভিক্ষাৰ মোনা আছিলে হয়নে? আৰু সেই মোনাটো মই আগবঢ়াই দিছিলো অসমৰ ৰাইজলৈ, ৰাইজে মোক ভিক্ষা দিছিল আৰু সেই ভিক্ষা খাই মই হয়তো ডাঙৰ হৈছিলো বয়সত। তেতিয়া মোৰ কান্ধত এটা ভিক্ষাৰ জুলুঙা আছিলে, কিন্তু সেই জুলুঙাটো সেই মোনাটো এটা সময়ত অসমৰ ৰাইজে মোৰ কান্ধৰ পৰা উলিয়াই দলিয়াই পেলালে আৰু মোৰ কান্ধত কি দিলে? এখন ফুলাম গামোচা হয়নে? এইখন ফুলাম গামোচা। আৰু এই ফুলাম গামোচাখন যে পাইছো কেৱল সম্ভৱ হৈছে আপোনালোকৰ কাৰণে, আপোনালোকৰ কাৰণে, আপোনালোকৰ কাৰণে। অসমৰ ৰাইজ নাথাকিলে বিপিন চাওডাঙৰ কোনো মূল্য নাই। অসমৰ ৰাইজ নথকা হলে বিপিন চাওডাঙৰ নিচিনা সেই টুকুনা ল'ৰাটোৰ কোনো অৰ্থ নাথাকিলে হলে, গান গাব নোৱাৰিলে হলে। কেৱল অসমৰ ৰাইজে মোক বিপিন চাওডাঙ বনালে, গায়ক বনালে। গতিকে মই ৰাইজৰ পৰা সদায় আশীৰ্বাদ বিচাৰিছো, আশীৰ্বাদ পাইছো। উদযাপন সমিতিক মই কৈছো যে বেজেৰাবাসী ৰাইজৰ ওচৰত মই আশীৰ্বাদ বিচাৰি যাম।